নমস্কাৰ গাইজ, এইখিনি দেখিছেনে ঢেকীয়া শাক। এইখিনি বজাৰৰ পৰা কিনি আনিছিলে ঢেকীয়া শাকখিনি। এই ঢেকীয়াখিনি বাছাৰ ক্ষেত্ৰত আমি কিন্তু বহুত সাৱধান হ'ব লাগে। কাৰণ কিয়, ইয়াতে কিবা কাৰণে যদি খাব নলগীয়া শাক থাকে তেনেহ'লে সেইটো যদি খোৱা যায় সি আমাৰ ক্ষতি কৰিব। যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ যে তেওঁলোকে বাৰীৰ পৰা বনশাক বুটলি আনিছিলে। হয়তো সেই বনশাকৰ লগত কোনোবা খাব নলগীয়া এবিধ শাক আহিলে, যিবিধ শাক খোৱাৰ ফলত তেওঁলোক মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ দৰে হৈ পৰিছিলে। গোটেই পাগলামি বকিছিলে। সেইখিনি খোৱাৰ লগত ঘৰখনৰ গোটেইকেইজন ব্যক্তি পাগলৰ দৰে হৈ পৰিছিলে আৰু হস্পিটেলত এডমিট কৰাৰ পাছতহে তেওঁলোক ৩-৪ দিনৰ পাছত অলপ সুস্থ হৈছিলে। গতিকে যিকোনো বনশাক, অকল ঢেকীয়া বুলি নহয়, যিকোনো বনশাক খোৱাৰ ক্ষেত্ৰত আমি কিন্তু বিশেষভাৱে সাৱধান হ'ব লাগে। গোটেই শাকখিনি ভালদৰে বাছি কৰি চাই ল'ব লাগে কোনটো চিনাকি শাক, কোনটো আপুনি খাব পাৰে। যিটো অকণমান অচিনাকি যেন দেখা পোৱা যায় তেনে সেই শাকটো আঁতৰাই পেলাব লাগে। গতিকে সকলো সাৱধানে থাকিব, সকলো ভালে থাকক, এইখিনিয়ে কওঁ। ঢেকীয়াখিনি ফ্ৰিজত থৈছিলোঁ, যোৱা ৰাতি কাৰেণ্ট নাথাকাৰ কাৰণে দেখিছেনে কেনেকুৱা হৈ গ'ল। তো আজিলৈ আহিছোঁ, বাই বাই।